Hello everyone, কি খবৰ বাৰু আপোনালোকৰ মই নিবেদিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো দেৰগাঁৱত আছিলুগে দেৰগাঁৱত থাকোতে মই এটা ভিডিঅ' আপলোড কৰিছিলো কিন্তু নাজানো কেনেকৈ মোৰ ভিডিঅ'টো প্ৰাইভেট হৈ গ'ল বাই মিস্টেক অলপ দিনৰ আগতহে গম পাইছো যে মোৰ ভিডিঅ'টো প্ৰাইভেট হৈ থাকিলে আৰু মই বাৰু এতিয়া পাব্লিক কৰিলো আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম আপোনালোকে তাত গৈ পিনি চাব আৰু দেৰগাঁত যাওঁতেও মোৰ প্ৰথম চৰ্দি হৈছিল আকৌ এতিয়া আহি পিনিও আকৌ অকণমান চৰ্দি নিচিনা ভাৱ এটা আহি আছে ভয় খাব নালাগে মোৰ কৰোনা চৰনা কিন্তু একো হোৱা নাই দেই এইবিলাক মানে বতৰ চেঞ্জৰ কাৰণে হৈছে আৰু এটা কথা দেৰগাঁৱত থাকোতে আমি অলপ ফুৰিছিলো মানে আমাৰ যেহেতু বিয়াৰ পিছত ক'তো মানে ৰিলেটিভছৰ ঘৰত যোৱা হোৱাই নাছিল বিয়াৰ পিছত যেহেতু ৰিলেটিভছ বিলাকৰ ঘৰত ফুৰাটো এটা নিয়ম থাকে আমাৰ অসমীয়া সমাজৰ আৰু সেই গতিকে আমিও গৈছিলো আমাৰ ৰিলেটিভছ বিলাকৰ ঘৰত যিমান পাৰো যেনেকৈ পাৰো তেনেকৈ আমি টাইম মিলাই গৈছিলো আৰু তেতিয়া আমি বুকাখাত গৈছিলো বুকাখাতত মোৰ মাহীৰ ঘৰ হয় আৰু মাহীৰ ঘৰৰ ওচৰতে আছে অৰ্কিড পাৰ্ক অখিল গগৈদেৱৰ আৰু আমি তাতে গৈছিলো অলপ সময়ৰ কাৰণে গৈছিলো পিছে অৰ্কিড পাৰ্কলৈ প্ৰায় ঘণ্টামান থাকিলো তাতে যেহেতু তাতে থাকোতে যিমানখিনি পাৰো মই ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো আৰু আজি ভাবিছো মই তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰো যেহেতু বহুত দিন একো ভিডিঅ' আপলোড কৰা হোৱাই নাই ভাবিছো হেয়াকে আজি আপলোড কৰো বুলি ভাবিছো আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হয়তো অৰ্কিড পাৰ্ক বহুতে চাইছে গৈছে তাত আৰু যিসকলে নাই যোৱা তেওঁলোকে মোৰ ভিডিঅ'তে অৰ্কিড পাৰ্কখন চাই লওক আৰু তেন্তে বলক আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ এয়া আমি অৰ্কিড পাৰ্কৰ ৰাস্তাটোৱেদি সোমাই আহিছো আৰু অলপ গ'লে আমি অৰ্কিড পাৰ্কখন পামগে বুকাখাত গুৱাহাটীৰ যিটো মেইন ৰোড তাৰ পৰা আপোনাৰ অকণমান সোমাই আহিলে অৰ্কিড পাৰ্কখন পোৱা যায় আৰু এইখন গাঁৱৰ এইটো হৈছে এটা নামঘৰ আৰু এটা কথা কি জানেনে এই গাঁওখনৰ প্ৰায়ভাগ লোকে এই মানে যিখন অৰ্কিড পাৰ্ক হেয়া আপোনাৰ চোৱাচিতা কৰে আৰু ইয়াৰে এই গাঁও নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এটা বহুত ভাল সুবিধা তেওঁলোকে পাইছে তেওঁলোকে এটা জীৱিকাৰ পথ পাইছে যিটো সঁচাকৈ অখিল গগৈদেৱৰ কাৰণে হৈছে বুলি ক'ব লাগিব তেখেতে বহুত ভাল কাম কৰিছে ইয়াতে টিকেট কাটিব লাগে মোৰ হাজবেণ্ড গৈছে টিকেট কাটিবলৈ আৰু আমাৰ লগত আহিছে মোৰ ভণ্টি মোৰ এজনী পোৱালি ভণ্টি মানে মোৰ মাহীৰ ছোৱালী আৰু তাই ভিডিঅ' কৰি আছে আৰু ইয়াতে বহুতো দোকান আছে ইয়াতে বহুত ধুনীয়া ট্ৰেডিশ্যনেল বস্তু কিছুমান পায় আৰু এতিয়া তেন্তে আমি ভিতৰলৈ গৈ থাকো আপোনালোককো দেখাই গৈ থাকিম ইয়াতে আপোনাৰ বিভিন্ন দেশৰ বহুত বেলেগ আপোনাৰ অৰ্কিড আছে যিবিলাকৰ মই নাম নাজানো সঁচাকৈ তাতে কিছুমানৰ নাম লিখি থোৱা আছে কিন্তু মোৰ মনত নাই এতিয়া নামবিলাক কি আছিলে আৰু এইবিলাক দেখিছেনে এইবিলাক অৰ্কিড আপোনাৰ কোনো ধৰণৰ পানী মাটিৰ দৰকাৰ নাই এইবিলাকক জাষ্ট এটা ছাপোৰ্ট পালে হয় এইবিলাক এনেকৈ জীয়াই থাকে এটা ছাপোৰ্টৰ সহায়ত বায়ুমণ্ডলৰ পৰাই যিখিনি লাগে সেয়া লৈ পিনি এনেকৈ জীয়াই থাকে আৰু এইটো চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এইটো এটা প্লেন চাওকচোন বাঘৰদাৰি বুলি লিখা আছে মই ইয়াতে প্ৰথম দেখিছোঁ আৰু প্ৰথম শুনিছোঁ নাজানো আগতে দেখাও নাই শুনাও নাই পিছে
আৰু এইটো যে দেখিছে কচুপাত খিলাৰ নিচিনা আপোনাৰ ৰেড কালাৰ আছে, পিংক কালাৰ আছে, পেৰট কালাৰ আছে, বহুত বেলেগ বেলেগ ডিজাইনৰ কালাৰ আপোনাৰ এনেকুৱা আছে। মই নামবিলাক কি নাজানো, কিন্তু সঁচাকৈ তাৰ কাৰণে মই এক্সট্ৰিমলি চৰি। মোৰ নামবিলাক একো মনত নাই এতিয়া, যিহেতু মই পিছত ভইচ অভাৰ দিছোঁ, আপোনালোকে গম পাইছে। তাতে নামবিলাক লিখা আছিলে, কিন্তু মোৰ মনত নাই কি কি নাম আছিলে সেইবিলাকৰ, যিহেতু বহুত মানে হাজাৰ হাজাৰ আপোনাৰ তাতে অৰ্কিড আছে। আৰু এইটো অৰ্কিড চাওকচোন, ইমান ধুনীয়া লাগিছে, আৰু ওচৰৰ পৰা চাবলৈ যে আৰু ধুনীয়া লাগে। ইয়াতে আপোনালোকে বহুত বেলেগ বেলেগ কিছুমান মৌমাখি জাক পাতি অহা কিছুমান তেনেকুৱা ধৰণৰ অৰ্কিড দেখিবলৈ পাব, আৰু ইয়াত ভালকৈ চালেহে গম পাব। আৰু ইয়াতে আপোনাৰ এইটো ধৰিব পাৰিছেনে, একেবাৰে ৱৰ্ল্ডৰ ভিতৰত যাক সকলোতকৈ সৰু অৰ্কিড বুলি কোৱা হয় সেইটো আছে। উদ্যানখনৰ পৰা ওলাই আহিলোঁ, ইমানেই অৰ্কিড আছে যে কি দেখা আপোনালোকক দেখাই হয়তো শেষেই নহ'ব, এটা বহুত ডাঙৰ দীঘল ভিডিঅ' হৈ যাব গোটেইখিনি কৰিবলৈ গ'লে। আৰু এইবিলাক হৈছে আপোনাৰ তাঁতশাল, সকলো জনগোষ্ঠীয় লোকৰ ইয়াতে তাঁতশালবিলাক আছে। আৰু এইখন হয়তো আপোনালোকে চিনি পাইছে, আমাৰ অসমীয়া শাল, যিটো অসমীয়াসকলে ব্যৱহাৰ কৰা শাল হয়। আৰু এইবিলাক আপোনাৰ মই নাম নাজানো, ভুলকৈ ক'লে যিহেতু ভুল হ'ব। আগতে লোকসকলে ব্যৱহাৰ কৰা কিছুমান বস্তু ইয়াতে আছে। আৰু এই ৰুমটোত আমাৰ ইতিহাসৰ যিবিলাক কীৰ্তিচিহ্ন সেইবিলাক ইয়াতে সকলোবিলাক ধুনীয়াকৈ ৰখা হৈছে। আৰু যিবিলাকৰ বহুতৰে আমাৰ অসমত যে এনেকুৱা কিছুমান জেগা আছে যিবিলাকৰ নাম হয়তো শুনা নাই আপোনালোকে, ইয়াতে সকলোবিলাক আপোনালোকে চাব পাৰিব। ইয়াতে সকলোবিলাক আছে। আৰু এইবিলাক যিবিলাক দেখিছে এইবিলাক আমাৰ আগৰ জনজাতীয় লোকসকলে ব্যৱহাৰ কৰা কিছুমান বস্তু, যিবিলাকৰ নামবিলাক ইয়াত দিয়া নাই, সেইকাৰণে ময়ো পিছে নামটো নাজানো, আপোনালোকক ক'ব নোৱাৰিম। আৰু এইখন হয়তো গম পাইছে দেখি, এখন আগৰ ৰজা দিনৰ এখন দুৱাৰ হয়। এইটো হয়তো দেখি আপোনালোকে গম পাইছে যে আগতে ইয়াত আপোনাৰ কইনা নিছিলে। আৰু এইটো হৈছে এটা জাকৈ, এটা বৰ বেলেগ ডিজাইনৰ জাকৈ হয়। আৰু এইটো হৈছে আপোনাৰ এটা মাছ ধৰা সামগ্ৰী, বহুত বেলেগ ডিজাইনৰ নহয় জানো। আৰু এইটো হৈছে, এই আটাইবিলাক আপোনাৰ মাছ ধৰা সামগ্ৰীয়ে হয়। আৰু তেওঁলোকে বৰ ধুনীয়াকৈ ইয়াত থৈছে আমি চাবৰ কাৰণে। আৰু বহুত মানে নজনা কথা আপুনি ইয়াতে জানিবলৈ পাব, বহুত নেদেখা বস্তু আপুনি ইয়াতে দেখিবলৈ পাব। আৰু এইবিলাক সকলোবিলাক মাছ ধৰা সামগ্ৰীয়ে হয়। আমি এতিয়া আছোহি অৰ্কিড পাৰ্কত, আৰু এজনী হৈছে মোৰ ভণ্টি, আৰু তাইৰো এটা ইউটিউব চেনেল আছে। তাৰপিছত তাই মোক সুধি আছে বা ব্লগ নকৰা নেকি, ভাবা নাছিলোঁ ব্লগ কৰিম বুলি, বাট এতিয়া পাৰ্কত সোমোৱাৰ পিছত ষ্টাৰ্ট কৰি দিলোঁ ব্লগিং কৰিম বুলি। এনেই ভিডিঅ' কৰি থৈ গৈছিলোঁ। আমি মিউজিয়ামৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাহিৰত আছোঁ। আৰু অৰ্কিড পাৰ্কখন ইমানেই ডাঙৰ যে গোটেইখন মানে সোনকালে ঘূৰি শেষ কৰিব নোৱাৰি। আমি যিমানখিনি পাৰোঁ, যিহেতু আমাৰ হাতত টাইমো কম আছিলে, সেইকাৰণে আমি জল্দি টাইমটো কভাৰ কৰি অলপ ফুৰিলোঁ। গোটেইখিনি আমি ফুৰিব নোৱাৰিলোঁ, গোটেইখন অৰ্কিড পাৰ্ক আমি ফুৰিব নোৱাৰিলোঁ। আৰু ইয়াতে আপোনাৰ অৰ্কিড পাৰ্কতে বৰ ধুনীয়া প্ৰগ্ৰেম হৈ থাকে, প্ৰায় 15-20 মিনিটৰ মূৰে প্ৰগ্ৰেম হৈ থাকে। আৰু চাই সঁচাকৈ বহুতে ভাল লাগে। কিন্তু আমি থকা টাইমত প্ৰগ্ৰেম হোৱা নাছিলে, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ।
এইফালে এইবিলাক যেনি তেনি বহুত ৰাস্তা আছে নাজানো ক'ত গৈ আছোঁ আৰু পিছে আৰু এইফালে চাওঁ তলৰ ফালে এটা পুখুৰী নিচিনাকৈ কিবা আছে পুখুৰী নাজানো এই পাহাৰটো মানে চাৰিওফালে পুখুৰীটো আছে তাৰপিছত এইফালে চব জংঘল আৰু এইফালে জংঘলো নহয় মানে ইয়াত চব দৰকাৰী মানে বহুত বান্দৰ চান্দৰ ওলাই নেকি ইয়াতো ফটো মাৰিব পাৰোঁচোন ইয়াতে আপোনাৰ যেনি তেনি ইমানেই ৰাস্তা আছে মানে মই কনফিউজ হৈ গৈছোঁ কোনফালে যাওঁ কোনফালে নাযাওঁ আৰু এইটো এটা ট্ৰী হাউচ হয় আৰু মেবি ইয়াত উঠিব নোৱাৰি কণ্ডিশ্যনটো ভাল নহয় সেইকাৰণে আমি ইয়াত নুঠোঁ যোনো দিয়া এটা কৈ দিয়া অৰ্কিড পাৰ্কৰ বিষয়ে ক'ত আছে অৰ্কিড পাৰ্ক এতিয়া আমি চাওঁ ব'টিং কৰিব পাৰোঁ নেকি যাওঁ আগতেও আহিছোঁ মই ইয়াত অৰ্কিড পাৰ্কত কিন্তু ইমান দূৰলৈকে অহা নাছিলোঁ এতিয়া যাওঁচোন ইয়াতে আপোনালোকে ব'টিং কৰিব পাৰে আমি নকৰিলোঁ যিহেতু মই পাটৰ কাপোৰ পিন্ধি গৈছিলোঁ আৰু নাওখনত উঠি দিলে মোৰ গোটেই কাপোৰযোৰ লেতেৰা হৈ যাব সেইকাৰণে আমি নাৱত উঠা নহ'ল আমাৰ আৰু পিছত আহিলে নিশ্চয় উঠিম এয়া শিৱজোতা বুলি এজোপা গছ আছে আপোনালোকে বাৰু আগতে দেখিছেনে চিনি পায়নে বাৰু যদি চিনি পাই জনাবচোন কমেণ্ট কৰি মই কিন্তু আগতে শুনা নাই আৰু মই চিনিও নাপাওঁ আৰু এইবিলাক সকলোবিলাক আপোনাৰ গছ গছনি ইয়াত যিবিলাক আছে এইবিলাক ঔষধি গুণযুক্ত গছ গছনিবিলাক আছে ইয়াতে আৰু এইফালে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে খেলিবৰ কাৰণে কিবা কিবি এক্টিভিটি আছে ইয়াতে জুলনা চুলনা কিবা কিবি আছে আৰু সৰু ল'ৰা ছোৱালীবিলাকেতো এইবিলাক দেখিলে খুবেই ভাল পায় আৰু আমাৰ ধুনুৱেও ইয়াতে খুব খেলিলে আৰু এইখিনিতেও আৰু এটা ট্ৰী হাউচ আছে আৰু মই পিছফালে ঘূৰি আহি দেখিছোঁ হাজবেণ্ড উঠি একেবাৰে ওপৰ পালেগৈ অৰ্কিড পাৰ্কৰ পৰিৱেশটো খুবেই ধুনীয়া আপোনালোক আহিব পাৰে ইয়াতে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ কাৰণ আমি যিহেতু মাহীহঁতৰ ঘৰতহে আহিছিলোঁ ফুৰিবলৈ আৰু এতিয়া আমি দেৰগাঁও যাবগৈ লাগিব আৰু আজিকালিতো ঠাণ্ডা দিনত সোনকালেই মানে ৰাতি হৈ যায় সেইকাৰণে এতিয়া আমি ওলাইছোঁ আৰু ইয়াৰ পৰা ইয়াতে আমি যেতিয়া একেবাৰে আহিব ওলাইছোঁ তেতিয়া আপোনাৰ তাত প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে কিন্তু আমাৰ এতিয়া ৰখি থাকিলে যিহেতু নহ'ব সেইকাৰণে আমি এতিয়া যাবলৈ ওলালোঁ So guys, আজি মোৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আৰু আজিলৈ তেন্তে আহিছোঁ বন্ধুসকল সুস্থ থাকক